মাইনাক দিয়া হাপেনটো আছিল বগা পূজা চাবানো কেংকে যাৱেই মোৰো হৈ আছে হাগা হাই 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 ল'ৰাৰ বাৰু দুখটো বুজিছেনে নাই তাৰ সি বোলে মাইনাক দিয়া পেণ্টটো আছিলে বগা মাইনাক দিয়া হাপেনটো আছিল বগা পূজা চাবানো কেংকে যাৱেই মোৰো হৈ আছে হাগা তো নমস্কাৰ বন্ধুসকল কি খবৰ আপোনালোকৰ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আৰু আপোনালোকে চাই আছে ৰোষ্টাৰ বয় অফ তেজপুৰ তো আজি আমি কথা পাতিম কেইটামান মক্কেলৰ ওপৰত যোনকেইটা মক্কেলে নেকি মোবাইলটো এনেকৈ উল্টাই ল'ব পাৰিলে আৰু একো নালাগে যি মনত আহে তাকে বলকি যাব তো বেছি দেৰি নকৰোঁ বলক আপোনালোকে নিজে চাই লওক কি বলকি থাকে মাইনাক দিয়া হাপেনটো আছিল বগা পূজা চাবানো কেংকে যাৱেই মোৰো হৈ আছে হাগা হাগা লাগিছে যদি যা ন হাগিয়াকৈ কিয়নো আকৌ পকৰত ধৰি ৰখি আছ যা সিদিনা মোৰ টানকৈ হাগা লাগিছিল মই লেট্ৰিনলৈ গ'লো কিন্তু তাত বেলেগে হাগিছে ইয়াতকৈ জানো আৰু বেছি দুখ এই পৃথিৱীত থাকিব পাৰে হা অকল থাকিলেই নহ'ব ধুবলৈও জানিব লাগে য়েছ একদম পইণ্টৰ কথা কৈছে অকল হাগিলেইটো নহ'ব ধুবও জানিব লাগিব ধুবলৈও জানিব লাগিব কাৰণ আমি মানুহ হয় অ' মাইনা শুনা আকৌ মই পিন্ধো এডিডাছ নাই কি হ'ল তই পিন্ধ এডিডাছ একদম ফাঁকি নিদিবি দিম একে ঠাচ এডিডাছ নাইকি তুমি হ'বা নেকি মোৰ ফিউচাৰৰ মাইক তই যেনিবা পিন্ধিলি এডিডাছ নাইকি কোন হ'বহে তোৰ দৰে ফকতীয়া এটাৰ মাইকী থৈত মই তোমাৰ ওঠৰ লিপষ্টিক গুচাব পাৰোঁ ভাল কথা তই মাইনাৰ ওঠৰ লিপষ্টিক গুচাব পাৰ কিন্তু কিহেৰে তোৰ উঠেৰে নেকি বাৰু মই তোমাৰ ওঠৰ লিপষ্টিক গুচাব পাৰোঁ যদিহে তোৰ উঠেৰে মাইনাৰ লিপষ্টিক গুচাবলৈ যাওঁ নহয় একদম কিন্তু এটা কথা মনত ৰাখিবা কেতিয়াও চকুৰ কাজল নুগুচাওঁ ইয়াৰ মানে একো মাতেই ফুটা নাই এতিয়ালৈকে বয়সেই হোৱা নাই বয়স মানে কি গাখীৰ খোৱা দাঁতেই সৰা নাই চাগে কিন্তু ইয়াৰ কথা শুনিছেনে মুচি দিম বুলি কৈছিলো তাই তথাপিও তাই মোক এৰি থৈ গেল আৰে বাবা তই যদি তাইৰ খেঙুন মুচিয়ে থাক তই জানো সংসাৰ চলিব অকল খেঙুন মুচি কৈছিলো তাই তথাপিও তাই মোক এৰি থৈ গেল খুলিলেনে বাৰু আজিকালি ল'ৰাই নাকৰ খেঙুন মুচি ভাল পোৱাৰ জীয়াই ৰখাৰ প্ৰতিশ্ৰুতি দিছে কি যে হ'ব আৰু কৈছিলো তাই মানে ইহঁতবোৰে হৈছে আজিকালি ল'ৰা যিয়ে নেকি মাক বাপেকৰ কাৰণে ঘটিব বিচাৰে কিনো কথা ক তো বন্ধুসকল আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যদি কোনোবা মোৰ চেনেললৈ নতুনকৈ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই ল'ব যাতে নতুন ভিডিঅ' আহিলে আপোনালোকৰ ওচৰলৈ সদায় আগতে পাইগৈ তো আজিলৈ বাই বাই